Hello guys, welcome back to DK vlog. আজি আপোনালোকক মই এটা কুকুৰা গড় লিখাম কিন্তু কুকুৰা গড় কুকুৰা নাই কিয় কুকুৰা নাই আজি কৈ আছো হক মই আপোনালোকক দেখুৱাবলৈ বিচাৰা কুকুৰা গড়টো হৈছে এটোই আমি যাওঁছো মোলা কুকুৰা গড়টো সঙ্গে কুকুৰা গড়টোত কিয় কুকুৰা নাই জানে নে কাৰণ আমাৰ কুকুৰা গড়টো বনাই হোৱা নাই আৰু কুকুৰা গড়টোৰ ভিতৰত এখন ফেন আছে আৰু লগতে টিভিও আছে আৰু আমাৰ কুকুৰা আনিলে কুকুৰাই ফেন লগাই লগাই টিভি চাব আমাৰ কুকুৰাই এটা পুখুৰী আছে আহক আমি পুখুৰীটোত মাছ আছে পুখুৰীটো চাওঁগে বলক এটা আমাৰ পুখুৰীটোত মাছ আছে বুলি নাভাবিব এইটো পুখুৰী আমি হাঁহ চৰিবৰ বাবে এইটো পুখুৰী আমি খান্দিছিলোঁ আৰু পুখুৰীটো ডাঙৰ কৰাৰ কথা আছে পিছত যদি ডাঙৰ কৰে তেতিয়া আমি মাছ জিয়াম এতিয়া পুখুৰীটো দেখুওৱা হৈ গ'ল আৰু এতিয়া ৰাতি খাবৰ বাবে বাৰীৰ শাক পাচলি কেইটামান চিকুংগে বলক A few moments later এইখন আমাৰ সৰু বাৰী ইয়াত কোনো আমি সাৰ নিদিওঁ ইয়াত আমাৰ পাপাই অকল গোবৰ দিয়ে কাৰ ঘৰত বাৰু এনেকুৱা বাৰী আছে আৰু আমি বাৰীৰ শাক পাচলিয়ে খাওঁ কোনো বজাৰৰ পৰা কিনি আমি শাক পাচলি নাখাওঁ বলক এতিয়া আমি বাৰীৰ শাক পাচলি চিঙো জিকা আছে আৰু এতিয়া জিকা ছিঙি ৰ'ব আৰু এইটা আমাৰ ঘৰৰ জিকা মোৰ জিকা ছিঙি হৈ গ'ল আৰু এটা ভেন্দি ছিঙিম এতিয়া আমি ভেন্দি ছিঙিলোঁ আৰু আজি ৰাতি পূৰা খোৱাহে কথা আৰু এতিয়া কি ভিডিঅ' দিম নিদিম ধৰিব পৰা নাই আৰু এতিয়া যিহেতু লকডাউনৰ পৰিৱেশ ন ঘৰৰ পৰা ওলাব পৰা নাই আৰু সেইবাবে ঘৰতে আছোঁ বাবে অকণমান সৰু ভিডিঅ' বনাই আছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ